हेलो फ्रेंड्स, टुडे स्टকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম ৰক্তহীনতাৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এজন সুস্থ ব্যক্তিৰ প্ৰতি 100 মিলিলিটাৰ তেজত 13 পৰা 14 গ্ৰাম হিমোগ্লোবিন থাকে। কিন্তু যেতিয়া কিবা কাৰণত এই পৰিমাণ 11 পৰা 12 গ্ৰামতকৈও কমি যায়, শৰীৰত হিমোগ্লোবিনৰ পৰিমাণ কমি যায় আৰু শৰীৰৰ কোষবিলাকলৈ অক্সিজেনৰ সৰবৰাহ কমি যায়। এই অৱস্থাটোকে ৰক্তহীনতা বা এনিমিয়া বুলি কোৱা হয়। কাৰ ৰক্তহীনতা হোৱাৰ সম্ভাৱনা বেছি? বিশ্বৰ জনসংখ্যাৰ প্ৰায় 25% লোক অৰ্থাৎ 1.62 বিলিয়ন লোক এনিমিয়াগ্ৰস্ত হয়। আকৌ আমাৰ দেশত ভাৰতবৰ্ষত 50% লোকেই এনিমিয়াগ্ৰস্ত। এক ৰাষ্ট্ৰীয় সমীক্ষা মতে প্ৰতি দুগৰাকীৰ ভিতৰৰ এগৰাকী মহিলা হয় এনিমিয়াৰ ভুক্তভোগী। WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ সংখ্যা মতে তেজত থকা হিমোগ্লোবিনৰ পৰিমাণ প্ৰতি ডেচিলিটাৰত 11 গ্ৰামতকৈ যদি কম হয়, তেতিয়া ৰক্তহীনতা বা এনিমিয়া হোৱা বুলি কোৱা হয়। অৱশ্যে গৰ্ভাৱস্থাত যিহেতু দেহত প্লাজমাৰ পৰিমাণ সাধাৰণভাৱে বাঢ়ি যায়, সেয়ে এনে ক্ষেত্ৰত 10 গ্ৰাম পাৰ ডেচিলিটাৰতকৈ যদি কম হয়, তেতিয়া এনিমিয়া হোৱা বুলি ধৰা হয়। আজিকালি প্ৰায়বিলাক ছোৱালী আৰু গৰ্ভৱতী মহিলা ৰক্তহীনতাত ভোগা দেখা যায়। ৰক্তহীনতা পুৰুষতকৈ মহিলাৰ বেছি হোৱা দেখা যায়। সাধাৰণতে মহিলা আৰু যুৱতীৰ প্ৰত্যেক মাহেকীয়া হওঁতে বা গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত কোষ বিভাজনৰ বাবে প্ৰচুৰ পৰিমাণে লো তেজৰ লগত নষ্ট হয়। গতিকে এইসকল মহিলাৰ ৰক্তহীনতা হোৱা দেখা যায়। তথাপিও কিছুমান কিশোৰ ল'ৰাৰো আজিকালি ৰক্তহীনতা হোৱা দেখা গৈছে। ৰক্তহীনতা হোৱা কাৰণসমূহ: পুষ্টিকৰ খাদ্যৰ অভাৱত ৰক্তহীনতা হয়। সময়তকৈ আগতে জন্ম হোৱা শিশুৰ লোৰ অভাৱত ৰক্তহীনতা হোৱা দেখা যায়। এগৰাকী মহিলাই অতি সঘনাই সন্তান জন্ম দিলে তেজত হিমোগ্লোবিনৰ পৰিমাণ কমি যায় আৰু তেতিয়াই ৰক্তহীনতাই দেখা দিয়ে। মেলেৰিয়া, হাকুটা পেলোৱা আদি বেমাৰত শৰীৰৰ ৰক্তকোষবোৰ হানি হয় আৰু ফলত ৰক্তহীনতাই দেখা দিয়ে। খাদ্যনলী বা পাকস্থলীৰ কেঞ্চাৰ বা ঘাঁ হ'লে শৰীৰৰ লো গ্ৰহণৰ ক্ষমতা কমি যায় আৰু তেনে ব্যক্তিয়ে ৰক্তহীনতাত ভোগে। যক্ষ্মা ৰোগ হোৱা ব্যক্তি বা সঘনাই ৰক্তদান কৰা ব্যক্তিৰো ৰক্তহীনতা হোৱা দেখা যায়। আইৰণৰ দৈনিক প্ৰয়োজনীয়তা কি কাৰণবোৰৰ বাবে বাঢ়ি যায়? গৰ্ভাৱস্থাৰ আগত ভুল খাদ্যাভ্যাস: আমাৰ বেছিখিনি আহাৰেই প্ৰধানতঃ কাৰ্বহাইড্ৰেট সমৃদ্ধ। আহাৰত ফছফেট আৰু ফাইটিক এচিডৰ অধিক উপস্থিতিয়ে অদ্ৰৱণীয় আইৰণ, ফছফেট আৰু ফাইটেটৰ পৰিমাণ অন্তত বঢ়াই তোলে। ফলত আইৰণৰ শোষণ কমকৈ হয়। ঘূণীয়া শোষণ ক্ষমতা: অন্ত্ৰত পৰজীৱীৰ উপস্থিতি তথা বিভিন্ন ৰোগ সংক্ৰমণৰ লগতে অপুষ্টিৰ ফলত আইৰণ শোষণ ক্ষমতা কমি যায়। দেহৰ আইৰণৰ অপচয়: ঘামৰ মাধ্যমেদি প্ৰতি মাহে 15 মিলিলিটাৰ পৰ্যন্ত আইৰণ দেহৰ পৰা ওলাই যাব পাৰে। কম ব্যৱধানত পুনৰাই গৰ্ভাৱস্থা: দেহত জমা থকা আইৰণৰ পৰিমাণ কমি যায়। মাহেকীয়াৰ সময়ত অত্যাধিক ৰক্তক্ষৰণেও আইৰণৰ পৰিমাণ কমাই দিয়ে। হাকুটা কৃমি: এনে একোটা কৃমিয়ে প্ৰতিদিনে প্ৰায় 0.05 মিলিলিটাৰ তেজ শোষণ কৰিব পাৰে। এই হিচাপত প্ৰতিদিনে গড়ে 0.5 পৰা 2 মিলিগ্ৰাম আইৰণ দেহৰ পৰা নাইকিয়া হয়। দীৰ্ঘদিনীয়া মেলেৰিয়া তথা পাইলছ বা গ্ৰহণী আদিৰ ফলতো ৰক্তক্ষৰণ হয় আৰু আইৰণৰ পৰিমাণ কমি যায়। এনিমিয়াৰ ডিগ্ৰী কেনেকৈ নিৰ্ধাৰণ কৰিব? হিমোগ্লোবিনৰ পৰিমাণ গ্ৰাম পাৰ ডেচিলিটাৰৰ ওপৰত ভিত্তি কৰিয়ে এনিমিয়াক তলত দিয়াৰ ধৰণে ভগাব পাৰি। 8 পৰা 10ৰ ভিতৰত মৃদু অৰ্থাৎ মাইল্ড, 7 পৰা 8তকৈ যদি কম হয় মডাৰেট আৰু 7তকৈ যদি কম হয় তেতিয়া অত্যাধিক অৰ্থাৎ সিভিয়াৰ। বিভিন্ন প্ৰকাৰৰ ৰক্তহীনতা দেখা যায়। আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা, ভিটামিনৰ অভাৱত হোৱা ৰক্তহীনতা,
মেগালোব্লাষ্টিক এনিমিয়া, পাৰ্নিচিয়াছ এনিমিয়া, এপ্লাষ্টিক এনিমিয়া, থেলাছেমিয়া ইত্যাদি বহুতো। এনিমিয়াৰ লক্ষণসমূহ: সঘনাই ক্লান্ত বা ভাগৰুৱা অনুভৱ কৰা, দুৰ্বলতা বাঢ়ি যোৱা, ছাল হেতা পৰা আৰু হালধীয়া হোৱা, অনিয়মিত হৃদস্পন্দন, উশাহ নিশাহ চুটি চুটি হ'ব পাৰে, চকুৰে জলকটপক দেখা, বুকুৰ বিষ, হাত ভৰি ঠাণ্ডা পৰি যোৱা আৰু ফুলি উঠা, মূৰ বিষ ইত্যাদি। যদি ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই আপুনি অলপ হ'লেও উপকৃত হ'ল, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আজিলৈ ইমানেই, ধন্যবাদ।